हावराघाटखौ दालाय जिल्ला खालामनो ओनसोलनि गागि नोगोरारिफोरा सोरखारखौ खावलायदों। कार्बि आंलं जिल्लानि हावराघाट महकुमाखौ हावराघाट दालाय जिल्ला दाफुंनांगौनि सायाव रबिबारखालि हावराघाटनि किरात भवनाव मोनसे मेल जालाङो। भबेश राजबंशीनि आफाद सामलायनाय बे मेलाव हावराघाट ओनसोलनि गोबां गागि नोगोरारिफोरा बाहागो लानानै हावराघाटखौ दालाय जिल्ला खालामनांगौनि थाखाय गोथौवै सावरायलायनायनि गेजेरजों हावराघाट दालाय जिल्ला मावफुं आफाद मुङै मोनसे आफाद दानाय जायो होनना मिथिहोयो। आरो बे आफादाव अशोक हानसेखौ आफादगिरि, अजित मिलिखौ मावफुं आफादगिरि आरो महित हाजरिकाखौ गाहाय नेहाथारिनि बिबान होनानै गासै सा 31 जन गागि नोगोरारिफोरखौ लानानै हावराघाट दालाय जिल्ला मावफुं आफादखौ आबुङै दाफुंनानै लायो होनना मिथिहोयो। रबिबारखालि जानाय मेलनि गेजेरजों माखासे मख'जाथाव बिथांखिफोर लानाय जायो होनना मिथिहोनायजों लोगोसे थांनाय 2016 मायथाइयावनो हावराघाटखौ महकुमा महरै गनायथि होनायखौ फिन हावराघाट दालाय जिल्ला खालामनांगौ होनना खुंथाय गोहोआव थानाय सोरखारखौ खावलायनानै ओनसोलनि गागि नोगोरारिफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। सेप्टेम्बर हावराঘाट समष्टिर विभिन्न অঞ্চলৰ পৰা সমবেত হোৱা ৰাইজৰ হৈ আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ যে বিগত দিনত অসম বিধানসভাত যিটো সিদ্ধান্ত ল'লে 80খন মহকুমা ভাঙি পেলাই উপজেলা সৃষ্টি কৰিব, তাৰে মধ্যে আমাৰ হাওড়াঘাট সাব ডিভিজনখনো আছিলে। 2016 চনৰ আপোনাৰ ষোল্ল ফেব্ৰুৱাৰী নে কিমানত আমাৰ এইখন অনুমোদন জনাইছিল অসম চৰকাৰৰ তৰফৰ পৰা। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজিলৈকে মানে ইয়াত অফিচৰ ব্যৱস্থাও কৰা হৈছিল, কিন্তু এতিয়া জিলা পৰিষদৰ তৰফৰ পৰা ইয়াৰ কোনো উল্লেখ নাই, ডেপুটি কমিশ্যনাৰ অফিচৰ পৰা কোনো উল্লেখ নাই। গতিকে আমি সকলো ৰাইজে বিনম্ৰভাৱে অনুৰোধ এইটোৱেই কৰিব বিচাৰিছোঁ যে এই 80খন সাব ডিভিজনত যেনেকৈ উন্নীতকৰণ কৰা হৈছে উপজিলালৈ, আমাৰ হাওড়াঘাটখনো যাতে উপজিলা স্তৰত লৈ যোৱা হয়, তাৰ বাবে আমি সকলোৱে চৰকাৰৰ ওচৰত আৰু জিলা পৰিষদৰ ওচৰত টানি অনুৰোধ জনাইছোঁ। এইটোৱে আমাৰ অসম চৰকাৰে সৌ সিদিনা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এখন কেবিনেটৰ পিছত আমি যিটো কেবিনেটৰ সিদ্ধান্ত, সেই সিদ্ধান্ত মহকুমা যিমানখন অসমত আছে সেই মহকুমাখিনিক উপজিলালৈ উন্নীতকৰণৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু ইতিমধ্যে খুব কম সময়ৰ ভিতৰতে হয়তো ৰাজ্যপালৰ অধ্যাদেশ জাৰি হ'ব। আমি এই সুযোগতে অসম চৰকাৰক, মুখ্যমন্ত্ৰীকে আদি কৰি কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱক আমি আজিৰ এই সভাৰ যোগেদি পুনৰ দাবী জনাইছোঁ যাতে হাওড়াঘাট মহকুমা উন্নীতকৰণ কৰি হাওড়াঘাট উপজিলা হিচাপে ঘোষণা কৰে। হাওড়াঘাট কিৰট ভৱনৰ এখন গুৰুত্বপূৰ্ণ আলোচনা এখন হৈছে সাধাৰণ সভা হিচাপে। তাত লক্ষ্য কৰিব পাইছোঁ যে এটা হাওড়াঘাটৰ সাব ডিভিজন এটা দীঘলীয়া এটা সংগ্ৰামৰ মাজত আমি প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ দিনত আমি হাওড়াঘাট সাব ডিভিজনটো পাইছিলোঁ। কিন্তু 2016 চনৰ পৰা 2023 বৰ্ষলৈকে যোনটো ফাংচনিং যেনেধৰণে কাম হ'ব লাগিছিল সেই কামখিনি আমি লক্ষ্য কৰিব পৰা নাছিলোঁ। কিন্তু যিয়ে নহওক আজি আমি লক্ষ্য কৰিব পাৰিছোঁ যে এই প্ৰভাৱশালী চৰকাৰখনে, এই বিজেপি চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা মাহত যোনটো অসমত 81খন যোনটো উপজিলা হিচাপে ঘোষণা কৰিছিলে, কিন্তু তেওঁ কৈছিলে যে সংবাদ মাধ্যমৰ থ্ৰুদি যে হিলছ এৰিয়াবিলাকত তেওঁলোকে অতি সোনকালে জানুৱাৰীৰ ভিতৰত এইখিনি ঘোষণা কৰিব বুলি। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে উপজিলা হিচাপে হাওড়াঘাট সাব ডিভিজনটো ঘোষণা কৰিব লাগে, কাৰণ এটা দীঘলীয়া এটা সংগ্ৰামৰ মাজত হাওড়াঘাটৰ ৰাইজে এইটো পাইছিলে সকলো জনজাতি ভাষা ভাষীৰ সুবিধাৰ্থে। সেইটো আশা ৰাখোঁ যে এই চৰকাৰখনে এই দীঘলীয়া এটা সংগ্ৰামৰ সন্মান জনাই তেওঁলোকে হাওড়াঘাট চিভিল হিচাপে তেওঁলোকে ঘোষণা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেইটো বৃহত্তৰ হাওড়াঘাটবাসী ৰাইজৰ এটা দীঘলীয়া সংগ্ৰাম আৰু এইটো আমাৰ প্ৰাপ্য। আমি যিয়ে নহওক আমি মূল দাবী আপোনালোকৰ সংবাদ মাধ্যমৰ আমি ক'ব বিচাৰোঁ, প্ৰভাৱশালী অসমৰ মিনিষ্টাৰ ডাঙৰীয়া
প্ৰমুখ্যে কৰি বা অট'নমাছ কাউন্সিলৰ আমাৰ প্ৰভাৱশালী CM ডক্টৰ তুলিয়াৰ মহং ডাঙৰীয়াৰ আপোনালোকৰ সংবাদ মাধ্যমে ক'ব বিচাৰোঁ যে অতি সোনকালে তেওঁ এই হাওৰাঘাট চাব ডিভিজনটো যাতে ঘোষণা কৰিবলৈ তেওঁ অসম চৰকাৰক যাতে আহ্বান কৰে বুলি আমি সংবাদ মাধ্যম তেওঁলোকক আমি দাবী জনাব বিচাৰিছোঁ।